সেইকাৰণে গাইছে মৰবা মনত খোৱা বস্তু দেখা পাই মুখত খোৱা বস্তু আহি গৈছে আৰু মানুহ যাতে মাথা বেয়া কৰি আছে লিটাৰ পাই হাই গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি যাব ওলাইছোঁ চাৰিআলিত। ভিডিঅ'টো চাই থাকোঁ। চাৰিআলিত কিয় যাই আছোঁ মানে কৈ আছোঁ মানে বা ভিডিঅ' বনাম বুলি কয় চালত আহিলি নেকি হা চালত মানে নহয় যাওঁ অলপ গাড়ীখন বহুত দিন হ'ল। সেইটো হয় গাড়ীখন ছাৰ্ভিচিং দিব লগা আছে। গাড়ীখন ছাৰ্ভিচিং দিলেও ৰ'ব। বাকী আজি অলপ চালত আহিছে ৰ'ব ভিডিঅ'টো অন কৰাৰ কাৰণে। চাই থাকক। মানুহজনীক লগ ধৰিবি নেকি মানে ইয়াৰ গাৰ্লফ্ৰেণ্ড গাইছ বিয়াই হ'ব দক কি আৰু গাৰ্লফ্ৰেণ্ড বুলি ক'ম। মেইন বস্তুৱে পাহৰি গৈছিলোঁ দক গাইছ হেলমেটটো পাহৰি গৈছিলোঁ। হেলমেটটো লৈ ল'লোঁ এতিয়া যাই থাকোঁ। আকৌ ঘূৰি আহিলোঁ মানে ই মানি বেগ নিব পাৰিছে। পিন্ধি লওঁ বাকী আৰু যাই যাব দিয়ক। আৰু গাড়ীত সদায় হেলমেট পিন্ধা লাগে। পুলিচেও ধৰে আৰু পিছত চেফটি কেনো পিন্ধা লাগে। জৰা পালোঁ গাইছ আহি গাইছ আহি পালোঁ ডিলাৰ। বাকী গাড়ীখন ছাৰ্ভিচ চেণ্টাৰৰ তাৰ ভিতৰত দিলোঁ। এতিয়া চাই থাকক কি হ'ল ছাৰ্ভিচিং নহয় এতিয়া লাঞ্চ টাইম 3টাৰ পিছত। গাইছ ছাৰ্ভিচিং এতিয়া নহয় বোলে 3টাৰ পিছতহে হ'ব। আমি এতিয়া বেলেগ কামখিনি কৰিলোঁ ৰ'ব। বাকী আমি আহিছিলোঁ যে পোষ্টাৰৰ কামত মানে পোষ্টাৰ এখন বনাব লাগে বিশ্বকৰ্মা পূজাত। ইফালে আছে মেচিন এনেকৈ পোষ্টাৰ ওলাই থাকে এনেকৈ মেচিনেদি পোষ্টাৰটো এনেকৈ ওলাই এনেকৈ বনাই ইফালে কম্পিউটাৰত বনালোঁ। বাকী আমাৰ ডেকাই লিখি আছে ৰ'ব। মই এখন পোষ্টাৰ বনাম কি লিখি আছে তাতে লিখিব দিছে তাতে বনাম আৰু পোষ্টাৰ। বাকী ইফালে আমাৰ পোষ্টাৰৰ কাম কৰি আছে চাওক লিখাটো হৈ গ'ল। বাকী এতিয়া প্ৰিণ্ট আউট দিব তাতে মানে পোষ্টাৰখনত প্ৰিণ্ট কৰিব মেচিনত। চাই থাকক। বেয়া হৈ যায় না লাগছে আৰু টোপনি লাগছে গাইছ আৰু দুটা মানুহ যাতে মাথা বেয়া কৰি আছে লিটাৰ পাই দুদিনৰ পৰা একদম চিকেন চাওমিন কিবা চাওমিন সেইবিলাকত আহি যায় দেখোন হয়নে নহয় কচোন তই। বাকী গাইছ বেনাৰখনৰ কামটো হৈ গ'ল। বাকী গাড়ীখন এতিয়া ডিলাৰত দি থৈ ৰ'ব। টাইমটো হৈ গ'ল 3টা বাজি গ'ল মানে গাড়ীখন দি থৈ ডিলাৰত তাতে ছাৰ্ভিচিংটো হৈ থাকিব। আকৌ বেনাৰত আহিম কিবা এটা খাই ল'ম। চাই থাকক। বাকী গাড়ীখন দি দিলোঁ ৰ'ব। গাড়ীখন এনে কৰক আমি এতিয়া বাকী কামখিনি কৰোঁ তাতে যাই। এতিয়া 3টা বাজি গ'ল এনেও কামটোত লাগব আৰু গাড়ীখন এণ্ট্ৰি কৰিছিলোঁ ডিলাৰতে যাওক। চাই থাকক জেং চাই থাকচোন জেং চাওঁ ইয়াৰ আহি গাড়ীখন মাৰি থৈ যায় চেপি থৈ যায় এইগিলা বকি আছে। ই পানীত পৰিবি অলপ চাবি ভালকৈ। এতিয়া খোজকাঢ়ি থাক গাইছ ইয়াতে গাড়ীখন থৈ আহি। সেইকাৰণে ৰাস্তাত খোজকাঢ়ি থাকিলে ফোন কৰি থাকিবা না গম পাইছা। সেইকাৰণে গাইছে মৰবা হৈছিল চাইকেল এখানে শুনতে মাৰবা দে তো গাইছ বাইকখন দি আকৌ ইয়াত আহিলোঁ বেনাৰৰ কামটোত মানে বেনাৰখন বনাই আছে ৰ'ব। আমাৰ বেনাৰ মানে এনেকৈ বনাই ইয়াত মেচিনত বেলেগ বনাই কিন্তু বস্তুটো ন এনেকৈ তাৰ পৰা কম্পিউটাৰৰ পৰাই দিয়ে বস্তুটো। বাকী এনেকৈ এইটো মেচিন হয় এইবিলাক ৰং কিবা কৈছিলি দেখোন। এই পোষ্টাৰখনত খোৱা বস্তু দেখা পাই মুখত খোৱা বস্তু আহি গৈছে আৰু গাইছ দেখি খোৱা বস্তুৰ বেনাৰ এখন বনাব আছে। মানুহ এটা তাকে দেখা পাই সুধিব দিছে চব বস্তু পাম নে বোলে। ঠিকে আছে দে। আমি মানে বেনাৰৰ কামটো হৈ গ'ল। এতিয়া বেনাৰ চেনাৰ লৈ হ'লেও তাৰ পৰাই কৰি কিনে তাৰপিছত এতিয়া ডিলাৰৰ গাড়ীখন লওঁ ঘৰত যাওঁ। গাড়ীখন বা হৈছে নে নাই চাই লওঁ যাই কিনে তাৰ পৰাই ঘৰত যাওঁ। ডিলাৰ আহি পালোঁ ৰ'ব কামৰূপা হিৰ' গাড়ীখন হৈছে নে চাওঁ ৰ। গাইছ হৈ গ'ল আমাৰ কাম। আমি এতিয়া ডাইৰেক্ট ঘৰত যাই আছোঁ। চব কাম হৈ গ'ল গাড়ী চাড়ী চব হৈ গ'ল। যাই থাকোঁ দে।
ডাইৰেক্ট আহি পালোঁ আৰু দোকানত আহি আমি অলপ ৰেষ্ট ল'লোঁ কাৰণ তাতে বহুতখিনি ভাগৰ লাগি গ'ল আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে কোনোবা যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ আকৌ এটা নতুন ব্লগত লগ পাম বাই বাই